হেল্ল' এভৰিৱান। তো আজি ৰাতিপুৱাই মই উঠি বুটলিবলৈ লৈছোঁ এয়া শেৱালি ফুল। দেখিছে নহয় কিমান যে তল ভৰি সৰি আছে ফুলবিলাক। দেখিয়ে মনটো কিবা এটা ভাল লাগি যায় নহয় জানো। ইয়াত কেঁচা আৰু শুকান দুইটা ফুলেই আছে। এফালে শুকানখিনি আগৰে পৰা ৰাখি থোৱা আছিলে, তাৰপাছত মই আকৌ আজি কেঁচাখিনি বুটলি থলোঁ আৰু শুকানখিনি পিছত মই ছাইড কৰি ৰাখি পেলাই আজিৰখিনি বুটলি ল'লোঁ। পিছে শেৱালি ফুল আপোনালোকে কোনে কোনে কেনেকৈ খায়নো? মই আকৌ চাটনি বনাই খাই বহুত ভাল পাওঁ। মানে কেঁচাই যেতিয়া ধুই তিতা পানীবিলাক গুচাই পেলাই তেল পিঁয়াজ সানি খোৱা যায় তো বহুত ভাল লাগে। এবাৰ খাই চাবচোন তেনেকৈ। আৰু ফুলখিনি বুটলি আনি মই ৰ'দত দি থলোঁ। তাৰপাছত বাটৰ ফালে দেখি মানে ধুনীয়াকৈ গম পালোঁ যে নিয়ৰ সৰি আছিলে, তো নিয়ৰ গছকিবলৈ গ'লোঁ। মোৰ আকৌ এইটো অভ্যাসে যে নিয়ৰ দেখিলে মই অকণমান হ'লে গছকিবলৈ যাওঁ। আৰু তাৰপাছত এয়া আমাৰ ককা বহি আছে আৰু চাহ পানী দি মই নিজেও খাই ল'লোঁ। তাৰপাছত ককাৰ বাবে এয়া মিক্সিত দিলোঁ মই ড্ৰাই ফ্ৰুটছবিলাক আৰু গাখীৰ একেলগে দিলোঁ। যিহেতু এনে দিলে খাব নোৱাৰে সেইবাবে মিক্সিত মাৰি দিছোঁ। খাই ভালো লাগে, ময়ো নিজেও খাওঁ তেনেকৈ। এনে খোৱা নাযায় বাৰু, ককাক দিলে একেলগে ময়ো খাওঁ। এয়া আমাৰ টিকলু মামাৰ লগত বহি আছিলে আৰু সেইদিনা আলহী আহিল। মামী এয়া ডাঙৰ মামী আৰু মামীহঁতৰ ঘৰৰ মানুহ আহিছিলে ককাৰ খবৰ ল'বলৈ। তো চাহ পানী মামীয়ে দিলে, আমি একেলগে এইখিনি কৰিলোঁ। আৰু এয়া আলহী যোৱা সময়ত বাই বাই। আলহী আহিল গেল। তাৰপাছত আবেলি সময়ত আমি গ'লোঁ এয়া ৰাস চাবলৈ। আমাৰ ওচৰতে এখন সৰুকৈ ৰাস হৈ আছিলে, তো আমি ৰাস চাব গ'লোঁ। আৰু সি এয়া মোৰ কোলাতে টোপনিয়াই গৈ আছিলে। যদিও সি টোপনিয়াই গৈছে কিন্তু মোৰ বেগটো ধৰিবলৈ সি এৰি দিয়া নাই। সি একেবাৰে টোপনি নোযোৱালৈকে মোৰ বেগটো হাতত লৈ ধৰি যাই আছিলে। গুচাই দিলেও গুচাই দিব নিদিয়ে। এয়া মোৰ বা, মই আৰু টিকলু, আমি তিনিওটাই গৈছিলোঁ। আমি ৰাসৰ ভিতৰত সোমালোঁ আৰু এয়া আমাৰ এলিয়েনটো আগেৰে অহা যোৱা কৰি আছে। এইখন ৰাস ইমানো বেছি ডাঙৰ নহয়, কিন্তু সৰুৰ পৰা আমি এইখন ৰাস চাই ডাঙৰ হৈছিলোঁ। আৰু আমি যেতিয়া সৰু হৈছিলোঁ তেতিয়া ৰাসখন কিন্তু বহুত ডাঙৰকৈ হৈছিলে, কিন্তু আজিকালি ইমান ডাঙৰকৈ নহয় বাৰু। আৰু বহু বছৰ যোৱা নাছিলোঁ, যোৱা বছৰ এদিন গৈছিলোঁ আৰু এইবাৰ গ'লোঁ। যিহেতু মই মেট্ৰিক দিয়াৰ পৰা বাহিৰতে আছিলোঁ, তো বাহিৰত মানে থকাৰ পৰাতো নলবাৰী ৰাসে চোৱা যায়। এইবাৰো গৈছিলোঁ বাৰু, নলবাৰী ৰাসৰ ভিডিঅ'টো দিম। আৰু এয়া ডেক'ৰেশ্যন চাওক, ইমান ধুনীয়া লাগিছে। গছডালৰ ওচৰতে ৰাধা কৃষ্ণ ৰাখি থৈছে। তাৰপাছত আৰু ধুনীয়া লাগিছে। আৰু এই ঘোঁৰাটো যে বছৰে আহে ইয়াত। তো আজি চাগে আপোনালোকে গমেই পাইছে মই অসুস্থ হৈ থকাৰ বাবে মোৰ মাতটো বেয়া হৈ আছে। আৰু এয়া ডাম কম্পিটিশ্যন চলি আছিলে, তো আমাৰ ওচৰৰে এয়া মামীজনীক লগ পালোঁ। আৰু এইয়া তাৰ বস্তু কিনা আৰম্ভ হৈ গ'ল। ইটো লাগে সিটো লাগে, তাক টৰ্চ লাইট এটা ল'লে, তাৰপাছত সি ল'লে গাড়ী এখন, মানে গাড়ী দুখন আছিলে। এবাৰ এইখন লয় এবাৰ সেইখন লয়, লাষ্টত সি ঠিক কৰিলে যে দুখন গাড়ীখনে ল'ব। তো সেইখন লৈ পেলাই আহিলে, কিন্তু অকণমান পিছত আমি যেতিয়া খাবলৈ গৈছোঁ তেতিয়া সি আকৌ হাল্লা লগাইছে যে এইখন গাড়ী নহয়, মোক আনখনহে লাগে। মানে তাৰ বুদ্ধিটো হ'ল কি দুয়োখন গাড়ীয়ে তাক লাগে। পিছত ঘৰত যে কিমান গাড়ী তাৰ মানে দম হৈ আছে, কিন্তু তথাপিতো আৰু ক'ৰবাত গ'লে গাড়ী পিষ্টল এইবিলাকেই আৰু, মানে সৰু ল'ৰা ছোৱালী আৰু সেয়াই।
তাৰপাছত আমি কিবা খাবলৈ গ'লোঁ, চাওমিন খালোঁ। তাৰপাছত আৰু সি মানে বহু সময় ধৰি কান্দি আছিলে। পিছত আমি বুজালোঁ যে সেইখন গাড়ীও দিম, আমি যাওঁতে চেঞ্জ কৰি ল'ম। তেতিয়া সি আৰু বুজি পালে আৰু খোৱাত লাগি গ'ল। আৰু এয়া তাক ফটো উঠিবলৈ উঠাই দিছিলোঁ, বাট সি নামি নাহে মানে তাত গৈ তাতে উঠি থাকিলহি। পিছত মাতোতে কিবাকে যেনিবা আহিল আকৌ নামি। এইবিলাক বাঁহৰ সজা বস্তু, নলবাৰীৰ পৰা আহিছে দোকানখন। বহুত ভাল লাগিছে বস্তুবিলাক, কিন্তু এতিয়া মানে আমাৰ যিহেতু ঘৰ ওলোৱা নাই ভালদৰে, আনিনো ৰাখি ক'ত থ'ম, জেগাই নোহোৱা হৈছে এইফালে ঘৰত ৰাখিবলৈ বস্তুবিলাক। সেইবাবে একো লোৱা নাই, এনে চালোঁ আৰু চাই পেলাই ভাল লাগিছে বস্তুবিলাক। আৰু ইয়াতে 50 টকীয়া বস্তু আছিলে। এতিয়া ভিডিঅ'টোত দেখিয়ে মই ভাবিছোঁ যে আচাৰৰ বাবে আচলতে সেই টেমাবিলাক আনিব লাগিছিলে, চিচাৰ টেমাবিলাক লাগিছিলে, কিন্তু তেতিয়া মই গমেই নাপালোঁ, এতিয়াহে ভাবিছোঁ আৰু শেষত আমি মিঠাই অকণমান লৈ ল'লোঁ। আৰু আমাৰ হিৰো টেষ্ট কৰি আছে, জিলাপি এখন দিছে তাৰ হাতত, সি জিলাপিখন খাই লৈছে। আৰু ঘৰলৈ উভতিলোঁ। তো অহাৰ সময়ত মই তাক সুধিছিলোঁ যে কেনে লাগিল ৰাস চাই, তো সি কি ক'লে শুনা। ভাল লাগছে, ভাল লগা নাই, ভাল লগা নাই বোলে।